এইটো কথা কৈছো পিছত হা পিছত যা কিয় মই মাতিম নহয় যাওঁচোন এতিয়া লৈ থাকা মইনাহঁত তাতে গৈছিলে তাতে ক'লে পিছুৱাই যাবা ঘূৰি আহা তেনেকৈ কৈছিলে কিন্তু মানে পুৰুষজনে তেখেতে ঘূৰি আহিব পাতে আহিলে নেক্সট টাইম তেখেতে ক'লে কি বোলে আমি ধোৱাতেও দোচোন আমি চকু মুজি ধুৱাব লাগে তো ইয়াৰ পিছত কিবা ৰহস্য আছে নেকি আচ্ছা সেইটো কোনো থাকিব নালাগে হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি একচুৱেলি মোৰ জন্মদিন সেইবাবে মই পূজা দৰ্শন কৰিবলৈ আহিছিলোঁ আপোনালোকৰ পৰা আদৰ চেনেহ আৰু মৰমৰ লগতে আশীৰ্বাদটো পাওঁ আপোনালোকক আজি মই মন্দিৰ দেখুৱাম আমাৰ ওচৰতে আছে চাকি কিবা ল'বিনে চাকি বন্তি এয়া মন্দিৰ এইটো মোৰ ভাইটি অংকিত মোৰ ভাইটি দাদাও লগত আহিছে এইটো মোৰ দাদা হেল্ল' ফ্ৰেণ্ড দাদা আমাৰ ডাঙৰ মামাৰ ল'ৰা এতিয়া আমি মন্দিৰৰ ভিতৰত আছোঁ এইটো বহুত ডাঙৰ মন্দিৰ আপোনালোকক দেখাই আছোঁ এয়া এতিয়া মুচিব পূজা কৰিবলৈ বহুত ডাঙৰ মন্দিৰ আগতে মই ইয়াত সৰু থাকোঁতে আহিছিলোঁ এতিয়া এইটো মহাদেৱ এইকেইটা শিলেৰে বনাইছে বাবে এইকেইটা মই নাজানো এয়া শ্ৰী শ্ৰী গোপেশ্বৰ মন্দিৰ এটা গুফা আছে তাতে আমি যাই আছোঁ এতিয়া এটা গুফা আছে হয়তো এইটোৰ কথা কৈছো পিছত কিয় হা পিছত যা কিয় মই মাতিম নহয় যাওঁচোন এতিয়া লৈ থাকা এতিয়া আমি এটা সৰু গুফা মন্দিৰত যাবলৈ ওলাইছোঁ এইটো এটা মন্দিৰ এইটো পাৰ পূজা কৰি পেলাই এৰি দিছে এইটো শিৱলিংগ
সেইটো দাদা আমাৰ দাদা শিৱৰ বহুত ডাঙৰ ভক্ত এয়া সৌবোৰ পাৰ এইবোৰ বহুত বহুত সৰু ল'ৰাতে মধুমুখী আছে এই দেখি থাক আমি এতিয়া আকৌ যাম কিমান ওপৰ ওপৰতো যাব পাৰি ইয়াতে পূজা আৰম্ভ কৰিব সেইটো পাৰা পূজা দি ফালে এৰি দিছে আমি মন্দিৰটো দৰ্শন কৰি উঠি আমি ঘৰত যাম মন্দিৰটোৰ মাহাত্ম্যৰ বিষয়ে অকণমান কওক মাহাত্ম্য মানে আমিতো আৰু আচলতে ভালকৈ গোটেইখিনি নাজানো আমি হয় নাজানো নহয় কি এইবিলাক শাস্ত্ৰত কেনেকৈ আছে কি নাই হয় নহয় হয় মানুহৰ মুখত শুনা হিচাপে ইতিপূৰ্বতে ইয়াতে এইবিলাক জংঘল আছিলতো মানুহবিলাকে গৰু চাৰিছিল হয় সদায় এজনী বাজি গাই এজনী মানে ৰঙা হিচাপত গায়টো নোহোৱা হৈ যায় সদায় সদায় ভাবে ক'ত যায় এদিন গৰুটো পিছা কৰি গম পালে তাৰ ভিতৰত গৰুটো আহাৰৰ পৰা গাখীৰ ওলাই আছে তাত মানুহ যায় গাঁৱত যে ক'লে এনে কথা আহি পেলাই জংঘল চংঘল ভাঙি যায় চাই যে তাত শিৱলিংগত গাখীৰ দি আছে গাইজনী তেতিয়াৰ পৰা তাতে শিৱলিংগত পূজা কৰে মানে এনেকুৱা তাৰ যুগ সময় আমি নাজানো বহুত দিন আগৰ কথা এইবিলাক আৰু যে এই গুফাটো যে আছে গুফাটো এতিয়া সেই হিচাপে কি এটা সময়ত তাতে এই হেৰিত কামদেৱত দেৱতাবিলাকৰ কিবা মিটিং বহিছিল গোটেইবিলাক যায়তো তাতে পাৰ্বতী হেনো সদাশিৱক যাব দিয়া নাছিল এতিয়া গুফাটো তাতে বন্ধ কৰি ৰাখিলে পাৰ্বতীয়ে সদাশিৱক যাব নিদিয়ে বন্ধ কৰি ৰাখিলে ৰাখি পাৰ্বতীয়ে ইয়াতে সদাশিৱক থৈ পাৰ্বতী এইফালে গুৱাহাটী সেইফালে ওলাই গৈছে তাত পাৰ্বতী থান বহি আছে তাত পাৰ্বতী মাই বহি থাকিলে সদাশিৱক আৰু বান্ধি কোনাই ৰাখিব তেওঁ আধা ৰাতি যোৱাত যে যাওঁ লাগি আছে নহয় ভিতৰতে সুৰুংগ কৰি তেওঁ গুচি গ'ল কিন্তু মিটিঙত সেইফালে সুৰুংগ আৰু এটা আছে তিনিটা বুলি শুনিছোঁ আৰু আমি দেখা নাই এইফালে দি গ'ল তাতে পাৰ্বতী মা আছে পোনে পোনে এটা গৈছিল পাহাৰখনৰ পিছফালে এইফালে মদন কামদেৱ আছে তাতে হেনো তেওঁ গুচি গ'ল তেওঁ গোপনে ৰাখিছিল কাৰণে গোপেশ্বৰত যাবলৈ তেওঁ গোপনে ৰাখিছিলতো গোপেশ্বৰত যাবলৈ আৰু যেনিবা ইয়াতে যিটো পুখুৰীটোৰ কিবা হেৰি আছে নেকি নাজানো পুখুৰীটো যেতিয়া ৰাইজক লগা হ'ল তেতিয়া খান্দি ল'লে বুলি শুনিছোঁ আমাৰ আগৰ পিতৃপুৰুষবিলাকে খান্দিছিল জানো পুখুৰীটো আৰু এইটো বৈষ্ণোদেৱী এজন দাতাই এটা মন্দিৰটো দান দিছে গোটেই মন্দিৰটো গুৱাহাটী ৰূপনগৰৰ নুনমাটিৰ ৰূপকাকতি এজন মানুহে গোটেই মন্দিৰটো দান দিছে গোটেই মন্দিৰ প্ৰতিমা যিমান আছে ইয়াত খৰচ চৰচ চব দিছিল কেইবা বছৰ তেওঁ চলাইছেও নিজে খৰচ দি পেলাই মোকো ধৰ্ম চৰ্মা দিছিল তেওঁ আগতে ব্ৰাহ্মণ আছিল গোঁসাই আছিল বামুণ এজন ৰাখি দিছিল পিছত সময়ত তেওঁ কিবা কিবি বেয়া পাই ব্ৰাহ্মণ গোঁসাবিলাক এৰি দি মোক অকলে ৰাখি দিলে মই ক'লোঁ যে মইতো এইটো নাজানো কি গোঁসাই কি কথা আমি দেখাই নাপাওঁ আঠখন হাতৰ কি গোঁসাই ফটোত দেখা নাই কাগজত দেখা নাই ক'তো শুনা নাই তেওঁ কিবাকৈ গম পাইছে যে মানুহজনক ৰাখিলে আমাৰ ভাল হ'ব তেতিয়া কৈছে নাই আমি আপোনাক সুধি মই চব বনি এৰি দিম আপোনাক ৰাখিম আপুনি মন্দিৰটো একো নাযায় আপুনি মন্দিৰ চলাই ৰাতিপুৱা আহিব চাফা চুফা কৰিব কৰি ধূপ চাকি লগাই নৈবেদ্য চবতখিনি আগবঢ়াই শংখা ঘণ্টা বজাই দিব দিনটো থাকিব গধূলি আৰতিৰ পৰা আদি নৈবেদ্যখিনি ভগাই দিব ইয়াৰ যিমান খৰচ লাগে মোৰ
দিনটোত আৰু আপোনাক দৰমহা দিম মই তাক বাহিৰত যিমান পুৰণা মিঠি এইবিলাক চব আপোনাৰ ইয়াত মোক 1 পইচাও নালাগে আপোনাৰ এইটো ইয়াতে থাকা কিমান বছৰ মই ঘৰৰ পৰা অহা যোৱা কৰোঁ ৰাতিপুৱা আহোঁ প্ৰথম মই দৰ্জা খুলিছোঁ যেতিয়াৰ পৰা আছোঁ মোটামুটি ধৰক 20-22 বছৰমান 20-22 তাৰ আগতে মই সেইটো মন্দিৰত কাম কৰিছিলোঁ আচ্ছা তাৰ আগতে সেইটো মন্দিৰত মোৰ কোনো বামুণ দলয় কমিটি যাত্ৰী কাৰো লগত সম্পৰ্ক নাই আচ্ছা খুব লেতেৰা যায় কাৰণে মোৰ মনটো কয় তেতিয়া এইবিলাক ঘৰ দুৱাৰ একো নাই তেতিয়া সেই সময়ত মই ঘৰৰ পৰা বাল্টিং ঝাৰু মগ লৈ চাইকেল এখন লৈ আহোঁ বেলেগৰ চাইকেল এখন মই খুব দুখীয়া মানুহ বেলেগৰ চাইকেল এখন গুচি আনো আনি তাতে পুখুৰীৰ পৰা পানী চানী ব্যৱস্থা নাছিল পুখুৰীৰ পৰা পানী কৰি সেইবিলাক ধুই চাফা কৰি থৈ যাওঁ গোটেই মন্দিৰটো একদম ভিতৰৰ পৰা বাহিৰলৈকে তেতিয়া কোনো পানী ব্যৱস্থা সেনেকৈ ধুই থাকোঁ সেনেকৈ অহা যোৱা কৰি থাকোঁতে দেখিলে যে ইয়াতে মানুহে কাম কৰি আছে তেতিয়া মোক সুধিলে যে কি বোলে ইয়াতে মন্দিৰ বনাব দেৱী মন্দিৰ ভালেই হ'ল চাই থাকোঁতে মন্দিৰটো হৈয়ে গ'ল তেতিয়া এদিন মালিকে দেখিলে যে ইয়াততো এজন বামুণ ঠিক কৰিলে এজন যোগাৰী ঠিক কৰিলে তেতিয়া বামুণজনৰ লগত বাচন বৰ্তন ধুই দিয়া ফুল তুলিকে দুপৰীয়া যোগাৰ দিয়া এটা মানুহ এটা লাগে তেতিয়া পুৰোহিতসকলক সুধিলে যে এনেকুৱা মানুহ এটা লাগে তেতিয়া মই সেই ধুই থৈ যাওঁ নহয় সেইকাৰণে মোৰ কথাই ক'লে তেনেকুৱা মানুহ এজন থাকে আপুনি তেওঁক ৰাখক এই দুৱাৰমুখতে ঘিউ চেকি বেচা মানুহ তাক সুধিলে সিও মোৰ কথা ক'লে আকৌ এই ৰাস্তাত আগতে 4 লেন নাছিল এটা আছিল ল'ৰাবিলাকে কেৰাম খেলি থাকে তাতেও সুধিলে যে মোক এটা এনেকুৱা মানুহ লাগে সিহঁতেও মোৰ কথা ক'লে যে এইফালৰ পৰা মানুহ এটা এনেকৈ আহে আপুনি সেই মানুহটোক ৰাখক এনে বামুণে আহি পেলাই মোক সদায় মাতে ভোগ খাবলৈ মই নাহোঁ এদিন ৰাতিপুৱা আহি লগ পালে তোক সদায় ভোগ খাবলৈ কিয় নাহোঁ বোলো দাদা এটা কথা নাই মই দুখীয়া মানুহ কাম কৰিব লাগে ৰাতিপুৱা কাম কৰি আকৌ দুপৰীয়া ভোগ খাব আহিলে মোৰ সময়টো কটি যাব হাজিৰাটো মাৰা যাব নাই আজি আহিবি যে 9.5 তেতিয়া 9.5 গাড়ী ভাড়া এই 9.5 পইচা লৈ যাওঁ আজি যেন বোলো নালাগে আহিলে মই এনেই নাই ইজোৰৰ পৰা 9.5 দিলোঁ সিদিনাখন মই আহিলোঁ দুপৰীয়া ভোগ খাবলৈ চাইকেলত আহি থাকোঁতে মানুহজনৰ লগ ধৰিলে বোলে আপুনি এনেকৈ চাফা কৰিব হয় তেতিয়া মানুহজনে ক'লে মোৰ পৰিচয়টো ল'লে দিলোঁ তেতিয়া ক'লে যে ইয়াতে মই বামুণ আৰু গোঁসাই এজন থাকিব আপুনি তেওঁলোকৰ যোগাৰখিনি ধৰিব ৰাতিপুৱা আহি খুলিব চাফা তাফা কৰিব ফুল তুলিকে দুপৰী যি লাগে যোগাৰ কৰি দিব বামুণজনৰ শংখ ঘণ্টা বনাই বজাব আপোনাক সদায় ৰাখিব বোলো মই খুব দুখীয়া মানুহ কিবা এটা দিব লাগিব হ'ব কি লাগিব কওক বোলে 1000 টকা এটা দিব আৰু মাহত তেতিয়া ক'লে যদি গধূলিও আহে আৰু কিবা ৰাখোঁ বোলো 2 বাৰ আহিলে তোমাৰ হাজিৰা কাম কৰিব বেলেগত যাব নোৱাৰি তেতিয়া 15 টকা লাগিব হ'ব আপোনাক 15 টকা দিম এই তেতিয়াৰ পৰা মোক ক'লে আমুক দিনৰ পৰা আহিব আপোনাক চাবিবাৰ দিম তেতিয়াৰ পৰা আহিব এটা দিন দিছিলোঁ সময়টো পাহৰিলোঁ দিনটো সেই দিনমতে আহিলোঁ মোক চাবিবাৰ দিলে খুলিলোঁ চাফা কৰিলোঁ তেতিয়া মই নিত্য কৰ্ম হিচাপে সদায় আহি থাকিলোঁ মাহত 1500 টকা দৰমহা দিয়ে তাৰপিছত এদিন হাতত ক'লে যে হেৰি মই গোঁসাইজনক এৰি দিলোঁ বামুণজনক মই ভাল পোৱা নাই এৰি দিম আপুনি মন্দিৰটো চলাব তেতিয়া মই ক'লোঁ মই নাজানো আঠখন ঘৰ কি কথা কি বাতে একো নাজানো আপুনি একো জানিব নালাগে আপোনাৰ যিখিনি ভক্তি আছে ভক্তি চাফা তাফা কৰি ফুল চাকি ধূপধাখিনি লগাই দিব প্ৰসাদটো আগবঢ়াই দিব এতিয়া সংৰক্ষণ কৰি বজাই দিব দিনটো বহি থাকিব গধূলি সৰু ল'ৰা ছোৱালী আৰু এনেকৈ সৰু ল'ৰা ছোৱালী বহুত আহে মাতি ইয়াতে বহুত আছিল মানুহ আগতে এই মানুহবিলাক এইফালে সিহঁতৰ ল'ৰা ছোৱালীবিলাক আহে ইয়াতে বহে মই সাধু কথা কৈ থাকোঁ গোঁসা কথা কৈ থাকোঁ গধূলি আৰতি বহি বৰা প্ৰসাদ চিনি ভগাই দিওঁ আৰু মই গুচি যাওঁ তেতিয়া আপুনি আহিব আপোনাক 1500 টকা দৰমহা দিম ইয়াতে যিমান পাৰ নামে আপোনাৰ ইয়াতে মোৰ 1 পইচা নালাগে আৰু খৰচ তেওঁ দিয়ে এটা সময়ত যে মন্দিৰটো কমিটি লৈ ল'লে নহয় যেতিয়া কমিটি ল'লে তেতিয়া মই ভাবিছোঁ কমিটি যদি ল'লে মোক তোমাৰ ৰাখিব মই ব্ৰাহ্মণ নহয় অব্ৰাহ্মণ এতিয়া ব্ৰাহ্মণ মানুহ ৰাখিব মোক তোমাৰ ৰাখিব মোৰ কানি কাপোৰ টোপলা বান্ধি আছোঁ 5টা বজাত আহিল মানুহখিনি মিটিং কৰি পেলাই প্ৰভু নমস্কাৰ বোলে নমস্কাৰ হেৰি নহয় আমি আজিৰ পৰা মন্দিৰটো কমিটি ল'ব ভাল কথা বা আপোনাকো আমি কমিটি ল'ব ভাল কথা বোলে এটা কথা হয় আগতে আপোনাক দৰমহা দিছিল কমিটি এতিয়া আপোনাক কমিটিয়ে দৰমহা নিদিয়ে এতিয়া কাকতীয়া দৰমহা নিদিয়ে এতিয়া বাকী কেইজন মানুহে যেনেকৈ ইয়াৰ পৰা পইচা পায় আপুনিও তেনেকৈ পাব আৰু ইয়াৰ খৰচ আগতে কাকতি আহিছে এতিয়া কাকতি আহিছে আমি মন্দিৰৰ পৰাই খৰচটো পাব এই মন্দিৰৰ পৰা খৰচটো ইয়ালৈ আহিব আমাৰ কমিটিৰ ফালৰ পৰা খৰচটো দিম আৰু খোৱা লোৱা আপোনাৰ কমিটিৰ ফালৰ পৰা ইয়াতে খাব ইয়াতে ল'ব তেনেকৈ ইয়াতে যেনেকৈ ভাত পায় তেনেকৈ ভাত পাব কেতিয়াবা মালিক নাহে মালিকে এৰি দিয়ে কেতিয়াবা দৰমহাও নাপাওঁ একো নাপাওঁ সেনেকৈ যেনেকৈ পাওঁ এনেকৈ চলি আছোঁ আৰু এতিয়ালৈকে আৰু এটা কথা সুধোঁ মানে কি জাষ্ট কিছু সময় আগত পূজা চলি আছিলে এই গুফাটোত পূজা চলি থকা সময়ত মানে কি আমাৰ মইনাহঁত তাতে গৈছিলে তাতে ক'লে পিছুৱাই যাবা ঘূৰি আহা তেনেকৈ কৈছিলে কিন্তু মানে পুৰোহিতজনে তেখেতে ঘূৰি আহিব কোৱাতে আহিলে নেক্সট টাইম তেখেতে ক'লে কি বোলে আমি ধোৱাতেও দোচোন আমি চকু মুজি ধোৱাব লাগে তো ইয়াৰ পিছত কিবা ৰহস্য আছে নেকি নহয় ধুৱাই থকাত তাৰমানে বেলেগ মানুহক যাব নিদিয়ে আৰু আচ্ছা সেইটো যিখিনি মই পূজা কৰে সেইখিনি যাব নিদিয়ে আচ্ছা ধোৱাৰ পিছত যাব দিয়ে ধুৱাই থকা নিয়মত ধোৱা মানুহজনক বাহিৰে কোনো থাকিব নালাগে সেইটোৱে মাহেটো আৰু আচ্ছা এইটো
তাৰমানে এই মন্দিৰটো দুজন মানে কি শিৱ প্ৰভু ভগৱান আৰু শিৱ পাৰ্বতী বাবা পাৰ্বতী আছে তাতে এটা পাৰ্বতী তাত আছে ইয়াত পাৰ্বতী নাই। এটা কথা বাবা আছে আৰু এইখন পাহাৰৰ পিছপিনে তাৰমানে পিছপিনে এইখিনিতে আছে সেইটো ৰাস্তাত গ'লে দেখা পায় আচ্ছা তাত আছে মন্দিৰটো এতিয়াও তাত ধূনা লগালে ইফালে বতাহ মাৰিলে এটা গোন্ধ পায় ইয়াত ধূনা লগালে ধূপ লগালে সেইফালে বতাহ মাৰিলে সেইফালে গোন্ধটো পাই যায় লগোৱাটো আছে আচ্ছা মানে সেইটো ৰাস্তাদি যাব লাগে সেইটো ৰাস্তাদি গ'লে অকণমান গ'লে দেখা পায় যিটো আপোনাৰ সেই পাৰ্বতী কোঠা গ্লাছ ফেক্টৰী পিনে যে গৈছে সেইটো সেইপিনে ফেক্টৰী নাপায় সন্মুখতে আছে সন্মুখতে আছে হয় আচ্ছা যিটো চিৰি আছে যে এইটো সেইটোৱে ন বেলেগ মন্দিৰ চন্দিৰ আছে আচ্ছা অ'কে বাৰু ঠিক আছে ধন্যবাদ থাকিলে আপোনালোকে বহুখিনি কথা জানিলোঁ ক'ৰ পৰা আহিছে আপুনি আমি মঙলদৈৰ পৰা আহিছিলোঁ কি নাম আপোনাৰ মোৰ নাম প্ৰাঞ্জল শৰ্মা ব্ৰাহ্মণ মানুহ ব্ৰাহ্মণ মই কিন্তু অব্ৰাহ্মণ নাই মই বুজি পালোঁ কোনো কথা নাই আমি সকলোৱে মানুহ নহয় জানো ঠিক আছে আপোনালোক ধন্যবাদ এতিয়া আৰু এৰিব ইচ্ছা এটা আছে আৰু দেহা বেয়া হৈ আহি অঁ মানে দুৰ্বল হৈছে